बाक्सायाव खमैबो 6 घन्टा गोख्रों नाजानाया जोबलांबाय। हाग्रा बिफाना ट्रेंकुलाइज खालामनानै थांनाय 3 सान नाङैनो गिख्रंथाव थासारि सोमजिहोनाय मासे गिदिर मोफोरखौ हमनो हायो। मानास माहारियारि पार्कनिफ्राय फैनाय जुनार फाहामगिरि एबा हाग्रा मावफारिया मोफोरखौ ट्रेंकुलाइज खालामो। उनाव मोफोरखौ हमनानै मानास माहारियारि पार्कआव लाना थाङो हाग्रा बिफाना। मख'नो गोनांदि थांनाय सानथाम नाङैनो बे गिदिर मोफोरखौ मुसलफोरजों लोगोसे बेनि साखाथियाव थानाय ओनसोलनि रायजो राजाफोरनि गेजेराव उन्दुनाय गैयै थासारि सोमजिहोदोंमोन। माखासे फिसिजानाय जिब जुनारफोरखौ बुथारनायनि उनाव दिनै फुंनि समाव बांनाबारिनि थागिबि सनाराम ब्रह्म मुंनि सासे 50 बोसोर बैसोनि सुबुंखौ गाग्लोबनायाव गोब्राबै जोखोम जायो, जायनि जाउनाव ओनसोल नाङैनो गिखांनाय थासारि सोमजिहोयो। उनाव दिनै मानास माहारियारि पार्कनि जर'खा बिबानगिरि धरिन्दर बर'नि दैदेननायाव फैनाय जुनार फाहामगिरि आरो हाग्रा मावफारियानि मोनसे हानजाया नारायणपुरनि गंसे नखरनि औवाबारिनि गेजेराव ट्रेंकुलाइज खालामनो हायो। उनाव हाग्रा बिफाना मोफोरखौ मानास माहारियारि पार्कसिम लाना थाङो। बाक्सा जिल्लानि हाग्रा बिबानगिरि बाफुल बर्मना मिथिहोनाय बायदिब्ला मोफोरनि गाग्लोबनायाव सासे सुबुङा गोब्राबै जोखोम जानायनि उनाव खमैबो 6 घन्टानि गेजेरावनो मोफोरखौ हमनो हायो। ঘণ্টা 2-3 ঘণ্টা আমাৰ মানাসৰ ডক্টৰে বুজি মেলি এইটো ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম হয় আৰু গাড়ীত দিলে। গাড়ীত দি এতিয়া মানাসলৈ লৈ গৈ আছে। চাওঁ কি হয়। কি কাৰণত ওলাই অহা মানে এইটো চাওক, আজি লাষ্ট 2 মাহত মোটামুটি 12-14টামান ওলাই আহিছে। বাক্সাৰেতো প্ৰথম কেছ আৰু বেলেগ বেলেগ ডিভিজনবিলাকত মানাসৰ পৰা ওলাইছে, এইপিনে আপোনাৰ চিৰাঙত ওলাইছে, কোকৰাঝাৰত ওলাইছে, ধনচিৰিত ওলাইছে, এনেকৈ ওলাই আছে। কি কাৰণ ওলাইছে? এই কাৰণে এটা খাদ্যৰ অভাৱ হ'ব পাৰে ওপৰত। এইটো তাৰমানে মোটামুটি আমি জানা হিচাপততো এইটো ভূটানো ক্ৰছ কৰি আছে ওলাই আৰু এটা থকা বুলি শুনিছোঁ। এতিয়া সকলোৰে মুখে মুখে এইটো বাগৰি আহিছে, কিন্তু কোনো একজেক্ট লোকেশ্যনটো তাক ক'ব পৰা নাই। একজেক্ট লোকেশ্যনটো হ'লে আমাৰ হাতত ডক্টৰ আছে, ডক্টৰক এতিয়া মই তালৈকে লৈ যাব পাৰোঁ। তথাপি এতিয়া থাকিব। হাতীৰ আক্ৰমণতো মানুহ আজি নিহত হৈছে। আজি যোৱা ৰাতি 4:30 বজাত যোৱা নাই। ইয়াৰ পৰা বন বিভাগৰ গাফিলতিৰ কাৰণেও হাতীয়ে মানুহ আক্ৰমণ কৰিছে। বন বিভাগৰ কি গাফিলতি? বন বিভাগৰ কি গাফিলতি বাৰু মই বুজিছোঁ। বন বিভাগে য'ত গাফিলতি আছে, বন বিভাগে ডিউটি দিয়া নাই নে কি দিয়া নাই, চবখিনি কৰিছে। যেতিয়া ইনফৰ্মেশ্যন পাইছে, আজি 4:30 বজাত ইনফৰ্মেশ্যন পাইছে, গোটেই বন বিভাগৰ মানুহ আহি মাত্ৰ গোটেই ঘেৰি আছে। আপোনালোকে গাঁৱৰ মানুহখিনি সুধিব পাৰে। এতিয়া কোনোবাই তাৰ মাজত ক'ব বোলে বন বিভাগৰ গাফিলতি, তেতিয়াতো মইতো একো কৰিছোঁ। আহত হৈছে একজন হৈছে, তাৰ নিজৰ দোষত হৈছে। এই বাঁহৰ ওপৰৰ পৰা ভালুকটোক জোকাই আছিল। ভালুকটোক জোকাই থকাৰ পিছত ভালুকটোৱে তাক দেখি বাঁহডাল জোকাই দিলে, সি তলত নামি সৰি পৰিল, ভৰিত কামোৰ মাৰি দিছে। চব এই ভালুকটো এতিয়া ক'ত এৰি দিব? ভালুকটো এতিয়া মানাসলৈ লৈ যাব, মানাসত এৰি যাব। ভালুকৰ প্ৰলয় হৈছে। কেইটা ভালুক ইয়াতে আমি জানা 2টা। কেতিয়াৰ পৰা আৰম্ভ হৈ আছে এইটো? এইটো আজি 3 দিন ধৰি 4 দিন ধৰি তাৰমানে লাগি আছে। ইয়াতে গাহৰি মোটামুটি 4টামান ক্ষতি হ'ল আৰু মোটামুটি মানুহ 2জনমান ক্ষতি হ'ল। গতিকে এইটো ব্যৱস্থাটো চৰকাৰে আজিলৈকে ষ্টেপ লোৱা নাই, কিন্তু আজি আমি ইনফৰ্মেশ্যন দিয়াৰ ফলত এটা গ্ৰুপে আহিছে আৰু এই ট্ৰেংকুলেশ্যন কৰাৰ কাৰণে ৰখাতে আজি 12টা বাজি গ'ল। তথাপিও আজিলৈ এই ভালুক ধৰিব পৰা নাই। গতিকে এইবিলাক হেমাহি আমাৰ কৰ্মচাৰীবিলাকৰ পৰা হৈছে। যিহেতু মানুহ আমাৰ ক্ষতি হৈছে, মানুহ গাঁৱৰ আমাৰ সমাজৰ মাজত যিহেতু এটা জন্তু আহিছে, সেই জন্তুটো প্ৰতিৰোধ কৰাৰ কাৰণে ফৰেষ্ট ডিপাৰ্টমেণ্টক দায়িত্ব দিয়া হৈছে। এই জায়গাটো কি? এই জায়গাটো নাৰায়ণপুৰ ভোগপাৰা এৰিয়াত এই ঘটনাটো ঘটি আছে।